ডিজিটেল জ্ঞান ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ যিকোনো এক্সামৰ কাৰণে আসাম আৰ্ট এণ্ড কালচাৰটো বহুত ইম্পৰ্টেণ্ট হয়, যিহেতু ইতিমধ্যে অসম পুলিচৰ SI, ABOB বা APRO এক্সাম সেৱা পেটাৰ্ণত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু যিটো হ'ব কম্বাইণ্ড কম্পিটিটিভ এক্সাম। ইতিমধ্যে সকলোৱে গম পাইছে এই এক্সামটো সুবিধা হোৱাকৈ আসাম আৰ্ট এণ্ড কালচাৰৰ এইটো ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব আৰু যদি আমাৰ আগৰ ভিডিঅ'বিলাক চাব বিচাৰে তেন্তে প্ৰিভিয়াছ ভিডিঅ' চাব পাৰিব, নতুবা প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত যি থোৱা আছে তাৰ পৰা গৈ চাই ল'ব পাৰিব। আৰু এটা বলক তেনে দেৰি নকৰি আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা ইনফৰমেশ্যন দিবলৈ বিচাৰিছোঁ। 500+ MCQজত আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম ষ্টেটিক GK, আসাম পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইংলিছ এণ্ড জেনেৰেল ছায়েন্সৰ যিখিনি মষ্ট ইম্পৰ্টেণ্ট MCQs এখন বুক আমি পাব্লিছ কৰিছোঁ। যদি আপোনালোকে বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে ইয়াৰ লিংক দি থোৱা আছে, য'ত মই কণ্টেণ্টখিনিও আপোনালোকক দেখাই দিছোঁ ক'ত কিমান আছে। আসাম হিষ্ট্ৰীৰ কাৰণে 3 to 14 পেজলৈকে আছে, যিখিনি মষ্ট ৰিপিটেড কুৱেশ্যনছ হয় সেইখিনি দি থোৱা আছে। প্ৰিভিয়াছ ইয়েৰ এক্সাম পেপাৰো কিছুমান দি থোৱা আছে। আসাম ষ্টেটিক GK হওক, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী সকলোবিলাক দি থোৱা আছে। যদি আপোনালোকে বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে পাৰ্চেছ কৰিব পাৰে। আৰু এটা বলক আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ ওপৰত। আসাম আৰ্ট এণ্ড কালচাৰ বুলি ক'লে তাৰ এটা টপিকৰ ভিতৰত অসম সাহিত্য সভাও পৰে, বিহু পৰে, ধৰি লওক সকলোবিলাক পৰে। চ' সেইটো কথা আপোনালোকে গম পায়, কিন্তু আজিৰ যিটো টপিক হৈছে আসাম আৰ্ট এণ্ড কালচাৰৰ, তাত মই সাহিত্য সভাৰ ৰিলেটেড কিছুমান কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যদি আপোনালোকে বিচাৰে তেন্তে এটেম্প কৰিব পাৰে। একেবাৰে লাষ্টত আপোনালোকে কিমান মাৰ্কছ পালে সেইটো কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু আজিৰ যিটো প্ৰথম কুৱেশ্যনটো হৈছে, ৱেন ৱাজ আসাম সাহিত্য সভা ফাউণ্ডেড? অসম সাহিত্য সভা কিমান চনত গঠন হৈছিলে? ডিচেম্বৰ 1917, অক্টোবৰ 1930, জুলাই 1999, আগষ্ট 1925। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰটো আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰটো হৈছে, সকলোৱে গম পায়, ডিচেম্বৰ 1917 চনত ডিচেম্বৰত অসম সাহিত্য সভা যিটো লিটাৰী ছ'চাইটি অফ আসাম গঠন হৈছিলে। এতিয়া আহিছোঁ আমি ইয়াৰ যিটো নেক্সট কুৱেশ্যনটোলৈ, যিটো 2 নম্বৰ কুৱেশ্যনছ হয়। দ্য ফাৰ্ষ্ট আসাম সাহিত্য সভা ৱাজ হেল্ড এট? প্ৰথম সাহিত্য সভাৰ যিখন অধিৱেশন সেইখন ক'ত অনুষ্ঠিত হৈছিলে? যোৰহাট, তেজপুৰ, শিৱসাগৰ, বৰপেটা। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে শিৱসাগৰ। প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? শিৱসাগৰত অনুষ্ঠিত হৈছিলে, শিৱসাগৰত। এতিয়া আহিছোঁ আমি নেক্সট 3 নম্বৰ যিটো কুৱেশ্যন, সেই 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে, দ্য অফিচিয়েল জাৰ্নেল অফ দ্য আসাম সাহিত্য সভা, আসাম সাহিত্য সভা পত্ৰিকা পাব্লিছ ইন দ্য ইয়াৰ? অসম সাহিত্য সভা পত্ৰিকাখন, যিখন অসম সাহিত্য সভাৰ অফিচিয়েল জাৰ্নেল হয়, সেইখন কিমান চনত প্ৰকাশ পাইছিলে সেইটো কথা হৈছে। 1925 নে 19 নে 23 নে 27? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ 1927 চনত প্ৰথম প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যনটো আহিলে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য জাৰ্নেল আসাম সাহিত্য সভা পত্ৰিকা? অসম সাহিত্য সভা পত্ৰিকাখনৰ যি প্ৰথম এডিটৰ কোন আছিলে সেইটো হৈছে ফাউণ্ডাৰ এডিটৰ। প্ৰথম এডিটৰ চন্দ্ৰধৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, অমিত ভূষণ দেৱ অধিকাৰী নে কালিৰাম মেধি? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ চন্দ্ৰধৰ বৰুৱা আছিলে ইয়াৰ প্ৰথম ফাৰ্ষ্ট জাৰ্নেল এডিটৰ হয়। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য আসাম সাহিত্য সভা ডিউৰিং ইনগ্ৰেশ্যন অফ শিৱসাগৰ 1917? প্ৰথম যি সাহিত্য সভা অধিৱেশন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিলে, তাৰ প্ৰথম সভাপতি কোন আছিলে? এইটো ইজি কুৱেশ্যনছ হয়, হ'লেও এনেকুৱা ধৰণৰ কুৱেশ্যনছে আহে। আৰু এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ পদ্মনাথ গোহাঁই বৰুৱা আছিলে ইয়াৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যনটো আহিলে, এইটো এটা ইম্পৰ্টেণ্ট হয়, যিহেতু ছেক্ৰেটৰীটোৰ কথা সুধিলে, ছেক্ৰেটৰী কোন হয় আপোনালোকে যদি জানে তেন্তে কমেণ্ট কৰিব। হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটৰী অফ আসাম সাহিত্য সভা? নবীন চন্দ্ৰ ভট্টাচাৰ্য, শৰৎ চন্দ্ৰ গোস্বামী, ধন বাহাদুৰ সোণা নে হৰিপ্ৰসাদ গোৰ্খাৰাই? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ শৰৎ চন্দ্ৰ গোস্বামী। শৰৎ চন্দ্ৰ গোস্বামী হৈছে ফাৰ্ষ্ট। নেক্সট কুৱেশ্যনটো আহিলে, পদ্মনাথ গোহাঁই বৰুৱা হেড এষ্টাব্লিছ কহিমা ছ'চাইটি সভা ইন দ্য ইয়াৰ? পদ্মনাথ গোহাঁই বৰুৱাই যি কহিমা ছ'চাইটি কিমান চনত এষ্টাব্লিছ কৰিছিলে? চ' সেইটো কথা সুধিছে। অপশ্যনকেইটা দি থোৱা আছে, ফেব্ৰুৱাৰী 1901, ছেপ্টেম্বৰ 1899, ডিচেম্বৰ 1895 নে আগষ্ট 1902? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ 1895। আৰু এই যি সভাখন ক'ত এষ্টাব্লিছ হৈছিলে? কহিমা, নাগালেণ্ডত এষ্টাব্লিছ হৈছিলে, সেইটো কাৰণে ইয়াক কহিমা ছ'চাইটি বুলি কোৱা হয়। পদ্মনাথ গোহাঁই বৰুৱাই ছেক্ৰেটৰী আছিলে আৰু নবীন চন্দ্ৰ ভট্টাচাৰ্য আছিলে ইয়াৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। হুইচ এমং দ্য ফলোয়িং আৰ দ্য ফাংচনছ অফ আসাম সাহিত্য সভা? অসম সাহিত্য সভাৰ তলৰ কোনকেইটা অংশ হয় বা
অসম সাহিত্য সভাৰ যিখিনি মেইন কামখিনি কি হয় সেইটো সুধিছে চ' ইয়াত অপশ্যনকেইটা আপোনালোকে পঢ়িব পাৰে গোটেইকেইটা দি থোৱা আছে কি হয় কিন্তু ইয়াত চাবলৈ গ'লে গোটেই ওপৰৰ যি গোটেইকেইটা অপশ্যনেই হয় ইয়াৰ কাৰেক্ট এনচাৰ আপোনালোকে পঢ়ি চাব পাৰে গোটেই এনচাৰকেইটা হৈছে ইয়াৰ কাৰেক্ট এনচাৰ অসম সাহিত্য সভাৰ যি উদ্দেশ্য বুলি কোৱা হয় ইয়াক সেইকেইটা হয় নেক্সট আছে হুৱেৰ ইজ দ্য চেণ্ট্ৰেল অফিচ অফ দ্য আছাম সাহিত্য সভা লোকেটেড অসম সাহিত্য সভাৰ যি যিটো তেহেঁতৰ অফিচ হয় অসম সাহিত্য সভাৰ যিটো চেণ্ট্ৰেল অফিচটো ক'ত অৱস্থিত সেইটো কথা সুধিছে চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ গুৱাহাটী তিনিচুকীয়া যোৰহাট নে মাজুলী চ' আপুনি কমেণ্ট কৰিব পাৰে ইয়াৰ যিটো কাৰেক্ট এনচাৰটো হৈছে যোৰহাটত অৱস্থিত অসম সাহিত্য সভাৰ চেণ্ট্ৰেল অফিচটো নেক্সট কুৱেশ্যনটো হৈছে আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা এই কুৱেশ্যনটো একচুৱেলি মই আপোনালোকক এনচাৰটো কৈ নিদিওঁ আপোনালোকে কমেণ্ট কৰিব আৰু কিমান পালে সেইটো কমেণ্ট কৰিব নেক্সট ভিডিঅ'টোত মই ইয়াৰ বিষয়ে দিবলৈ চেষ্টা কৰিম হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা পৰমানন্দ ৰাজবংশী ধ্ৰুৱজ্যোতি বৰা কুলধৰ শইকীয়া নে ৰংবং তেৰাং চ' ইয়াৰ বিষয়ে আপোনালোকে কমেণ্ট কৰিব চ' এইটোৱে আছিলে আৰ্ট এণ্ড কালচাৰৰ আজি 10টা কুৱেশ্যনে ডিছকাছ কৰিছোঁ নেক্সট পাৰ্টত ইয়াতকৈ অলপ বেছি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো কেনে পালে তাক আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব ইমানেই ধন্যবাদ